নমস্কাৰ ৰাইজ আপোনালোকে চাই আছে লোকেল মুৰ্গী নিউজ আৰু মই আজি আহি উপস্থিত হৈছো ফুলাবাইহঁতৰ ঘৰত আৰু ফুলাবাই আৰু এই ৰেকৰ্ড কৰিছিল পাহৰি গ'ল নমস্কাৰ ৰাইজ আপোনালোকে চাই আছে লোকেল মুৰ্গী নিউজ আৰু মই আজি আহি উপস্থিত হৈছোহি আকৌ এবাৰ ফুলাবাইহঁতৰ ঘৰত কাৰণ ফুলাবাই ৯৯খন নামতা বিয়া খালে আৰু মাত্ৰ এখন যদি নামতা বিয়া খায় সম্পূৰ্ণ ১০০খন হ'ব অৰ্থাৎ সেঞ্চুৰী মাৰিব আৰু মাত্ৰ এখন বিয়া যদি নামতা বিয়া খায় সম্পূৰ্ণ ১০০খন হ'ব আৰু ৱৰ্ল্ড ৰেকৰ্ড হ'ব মানে ৱৰ্ল্ড ৰেকৰ্ড নহ'লেও গাঁৱৰ ৰেকৰ্ড হ'ব সেয়েহে মই আজি আহি উপস্থিত হৈছোহি ফুলাবাইহঁতৰ ঘৰত আৰু মই ফুলাবাইৰ লগত কিছুমান কথা পাতিম নামতা বিয়াবোৰ মানে ক'ত ক'ত খালে সম্পূৰ্ণ ৯৯খন ইতিমধ্যে নামতা বিয়া খালে সেই বিষয়ে মই কিছুমান প্ৰশ্ন সুধিম আৰু মাত্ৰ এখন হয় ৰাইজ আপোনালোকে বিগ ব্ৰেকিং নিউজ এটা পাইছে মাত্ৰ এখন নামতা বিয়া খাবলৈ বাকী আছে ফুলাবাই আহক ফুলাবাইৰ লগত কিছু কথা পাতো আহক হয় ৰাইজ এয়াই হৈছে ফুলাবাই আৰু ফুলাবাইয়ে সম্পূৰ্ণ ৯৯খন নামতা বিয়া ইতিমধ্যে খালে আৰু মাত্ৰ এখন খাব বাকী আছে নামতা বিয়া আৰু এখন নামতা বিয়া খালে সম্পূৰ্ণ সেঞ্চুৰী হ'ব আৰু ৱৰ্ল্ড ৰেকৰ্ড হ'ব ৱৰ্ল্ড ৰেকৰ্ড নহ'লেও গাঁৱৰ ৰেকৰ্ডটো হ'ব এয়া মই ফুলাবাইক সুধিছো হয় আপুনি ইতিমধ্যে ৯৯খন নামতা বিয়া খালে হয়নে বাৰু হয় কিন্তু মোৰ বিয়াৰ প্ৰতি ইমান লোভ নাই এয়া বিগ ব্ৰেকিং নিউজ দিবলৈ পাই মই সুখী আছো ফুলাবাইৰ কিন্তু বিয়াৰ প্ৰতি একেবাৰে লোভ নাই এতিয়া মাত্ৰ এখন বিয়া খাব বাকী আছে হয় জানো হয় এখন বিয়া খাবা বাকী আছে কিন্তু মই বিয়াৰ প্ৰতি মোৰ লোভ নাই আৰু নেগলি গিৰাস্তগিলাও বেয়া পাই ন হয় হয় বেয়া পায় সেইকাৰণে মই মানে বিয়াখনত যাব লগা হয় মই আৰু এটা প্ৰশ্ন সুধিম যে আৰু মাত্ৰ এখন বিয়া খাব বাকী আছে সেই বিয়াখনত বাৰু মানে গম পাইছেনে ক'ত বিয়া আছে ক'ত বিয়া নাই তাকেতো ভাবি আছো এতিয়া তাৰমানে ক'তো বিয়াই নাই মোৰ সেইকাৰণে অলপমান মনটো বেয়া লাগি আছে এতিয়া মই ক'ত বিয়াখন পাওঁ তাকে মই বহুত চিন্তা কৰি আছো হয় মাত্ৰ এখন বিয়া খাব বাকী আছে কিন্তু বিয়াখন ক'তো বিচাৰি পোৱা নাই সেইকাৰণে আপোনালোকে যদি ক'ৰবাত মানে কাৰোবাৰ ঘৰৰ ওচৰত মানে ক'ৰবাত চবাত যদি বিয়া আছে ফুলাবাই তাতে বিয়াখন খাই সম্পূৰ্ণ ১০০খন মানে সেঞ্চুৰী কৰিব মই প্ৰশ্ন সুধিম যে বিয়াত ধৰ মাছ মাংস কণী দিয়ে আপুনি সেইবোৰৰ প্ৰতি লোভ আছে নেকি নাই মোৰ একেবাৰে লোভ নাই কিন্তু গিৰাস্তু নাখালেও বেয়া পাব নহয় সেইকাৰণে মই খাব লগা হয় কেইদিনমানৰ আগতে এটা ভিডিঅ' ভাইৰেল হৈছিল যে বিয়াত প্ৰেজেণ্টৰ সলনি টিফিন এটা লৈ গৈছিল সেইটো বাৰু সঁচা নেকি সেইটো সঁচা কিন্তু মই খাব নলি মই কিন্তু টিফিনত ভৰাই আনো এই বিগ ব্ৰেকিং নিউজটো মই দিবলৈ পাই সুখী হৈছোঁ যে সেই টিফিনটো এনে নিয়া নাছিল কাৰণ বিয়াৰ ভোজথলীত মাছ মাংস দিলে হয়তো খাব নোৱাৰিলে ৰৈ যাব আৰু ফুলাবাই মানে ৰৈ যোৱা বস্তুবোৰ মানে এৰি থৈ আহিব ভাল নাপায় সেইকাৰণে টিফিন লৈ গৈছে সেই টিফিনত ভৰাই আনি মানে ঘৰত খাইছে আৰু পাছত মই আৰু এটা প্ৰশ্ন সুধিছোঁ যে ফুলাবাই মাংসৰ প্ৰতি বিৰাট লোভ মই কেইদিনমান আগতে কেইটামান ভিডিঅ' ভাইৰেল হৈছিল বিয়াৰ ভিডিঅ' ভাইৰেল হৈছিল যে মাংস ৩ বাতি হ'লে হৈ যায় আৰু বাকী একো বেলেগ নালাগে মই জানিব বিচাৰিম যে ফুলাবাই সঁচাকৈ মাংসৰ প্ৰতি লোভ আছে নে নাই মোৰ মাংসৰ প্ৰতি মাছৰ প্ৰতি একো লোভ নাই কিন্তু মই নাখাও থাকিব সেইকাৰণে মই সেনেকে ২-৩ বাতি হ'লি মই ভাল পাওঁ বিয়া যদি মোক ২-৩ বাতি মাংস দিয়ে তেতিয়া মই ভাল পাওঁ ১ বাতি খাই ২ বাতি মই মনে মনে আনিব পাৰোঁ আপোনালোকে ফুলাবাইৰ মুখেৰে প্ৰশ্নটোৰ উত্তৰ গম পালে নিশ্চয় জানিব পৰা মতে যে আপোনাক পটেশ্বৰী জীয়েকৰ বিয়াত মাতা নাছিল তাৰ বিষয়ে কিবা ক'ব নেকি পটেশ্বৰীৰ বিয়াত মাতা নাই মানে তাইক মই কিবা যদি আমাৰ ঘৰত কিবা এটা পাতো তাইক মই ৩ দিন আগতে খবৰ দিওঁ তাই আহি যায় কিন্তু সেই বিয়াখনত তাই নামাতিলা তাৰ বিষয়ে মোৰ অলপমান মনটোত দুখ আছে কিন্তু পটেশ্বৰী অহা নাই বহুত দিন আহিলি তাইক মই কম কিছুমান কথা এয়া ৰাইজ প্ৰশ্নটোৰ উত্তৰ শুনিলে আৰু মই বাতৰিৰ পৰা বিদায় লৈছোঁ আৰু আপোনালোকক এটা কথা জনাব পাই সুখী হৈছোঁ যে আৰু ফুলাবাই মাত্ৰ এখন বাকী আছে নামতা বিয়া খাবলৈ এখন নামতা বিয়া খালে ৱৰ্ল্ড ৰেকৰ্ড হ'ব ৱৰ্ল্ড ৰেকৰ্ড নহ'লেও গাঁৱৰ ৰেকৰ্ড হ'ব তো ৰাইজ আপোনালোকে চাই থাকিব লোকেল মুৰ্গী নিউজ